হেল্ল' বন্ধু-বান্ধৱীসকল, মোৰ চেনেলৰ অন্য এক ভিডিঅ'লৈ আপোনালোকক বহুত স্বাগতম। আজি এইটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকক এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন দিম যে ই-শ্ৰমত পঞ্জীয়নকৃত আৰু দুৰ্ঘটনাত মৃত্যু হোৱা বা অংগক্ৰত হোৱা অসংগঠিত শ্ৰমিকসকললৈ আৰ্থিক সাহায্য, এইটো চৰকাৰৰ ফালৰ পৰা এটা নটিফিকেশ্যন আহিছে। মই এই নটিফিকেশ্যনত কি আছে, আপোনালোকে কেনেকৈ 1 লাখ 2 লাখ টকা আৰ্থিক সাহায্য আপোনালোকে লাভ কৰিব পাৰিব, মই ভিডিঅ'টোত প্ৰথমৰ পৰা শেষলৈ আপোনালোকক দেখুৱাই দিম। আপোনালোকে ধৈৰ্য সহকাৰে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাব আৰু যদি মোৰ নতুনকৈ আহে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই ৰাখিব। তেনেহ'লে অনাগত দিনত মই ভিডিঅ'বোৰ আপলোড দিয়াৰ লগে লগে পোনপ্ৰথমে চাব পাৰিব। আহক আমি বেছি দেৰি নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াত আপোনালোকে দেখা পাইছে অসম চৰকাৰৰ শ্ৰম কল্যাণ বিভাগৰ পৰা এইটো নটিফিকেশ্যনটো আহিছে। ইয়াত চৰকাৰৰ ফালৰ পৰা যিসকল ব্যক্তিৰ ই-শ্ৰম কাৰ্ড আছে বা ই-শ্ৰম কাৰ্ড থকা সত্ত্বেও আপোনালোকৰ কোনোবাৰ পথ দুৰ্ঘটনাত মৃত্যু হৈছে বা অৰ্ধকংগ হৈছে, সেইসকল শ্ৰমিকসকললৈ চৰকাৰৰ আৰ্থিক সাহায্য। ইয়াত আপোনালোকে দেখা পাইছে অংগক্ৰত হোৱা শ্ৰমিকসকললৈ 2 লাখ টকা আৰু 1 লাখ টকাৰ এটা অনুদান চৰকাৰৰ ফালৰ পৰা দিব। ইয়াতে দুৰ্ঘটনাত মৃত্যু হোৱা শ্ৰমিকসকললৈ 2 লাখ টকা। যিসকল শ্ৰমিকৰ দুৰ্ঘটনাত মৃত্যু হৈছে সেইসকলক চৰকাৰৰ ফালৰ পৰা 2 লাখ টকা দিব আৰু যিসকলৰ অৰ্ধসংগ আছে সেইসকলক 2 লাখ আৰু 1 লাখ টকাৰ সাহায্য এটা চৰকাৰৰ ফালৰ পৰা আগবঢ়োৱা হ'ব। ইয়াত আপোনালোকে দেখা পাইছে 2 লাখ টকাৰ সাহায্য। ইয়াত দৃষ্টিশক্তি ঘূৰি নহালৈকে দুয়োটা চকু সম্পূৰ্ণৰূপে নষ্ট হোৱা অথবা স্বাভাৱিক অৱস্থালৈ ঘূৰাই আনিব নোৱাৰা, দুয়োখন হাত বা দুয়োখন ভৰি সম্পূৰ্ণৰূপে ব্যৱহাৰৰ অযোগ্য হোৱা অথবা স্বাভাৱিক অৱস্থালৈ ঘূৰাই আনিব নোৱাৰাকৈ এখন হাত আৰু এখন ভৰি সম্পূৰ্ণৰূপে ব্যৱহাৰৰ অযোগ্য হোৱা অথবা দৃষ্টিশক্তি ঘূৰি নহাকৈ এটা চকু সম্পূৰ্ণৰূপে নষ্ট হোৱা আৰু এখন হাত বা এখন ভৰি সম্পূৰ্ণৰূপে ব্যৱহাৰৰ অযোগ্য হোৱাৰ ক্ষতি 2 লাখ টকা চৰকাৰৰ ফালৰ পৰা দিব। আৰু আপোনালোকে এটা দেখা পাইছে 1 লাখ টকা দিব। ইয়াত দৃষ্টিশক্তি ঘূৰি নহালৈকে এটা চকু সম্পূৰ্ণৰূপে নষ্ট হোৱা অথবা এখন হাত বা এখন ভৰি সম্পূৰ্ণৰূপে নষ্ট হোৱা অযোগ্য হোৱা ক্ষতি। ইয়াত 1 লাখ টকা দিব। এটা হাত বা এটা চকু আপোনালোকৰ যদি অৰ্ধকৃত হয় তেনেহ'লে 1 লাখ টকা দিব। আবেদনৰ বাবে যোগ্যতা 2021 চনৰ 26 আগষ্টৰ পৰা 2022 চনৰ 31 মাৰ্চৰ ভিতৰত ই-শ্ৰমত পঞ্জীয়নকৃত শ্ৰমিক। ইয়াত 2021 চনৰ 26 আগষ্টৰ পৰা 2022 চনৰ 31 মাৰ্চত ই-শ্ৰমত যিসকলৰ পঞ্জীয়ন হৈছিল সেইসকলক, আৰু তলত দিছে 2022 চনৰ 31 মাৰ্চ বা তাৰ পূৰ্বে কোনো দুৰ্ঘটনাত মৃত্যু হোৱা, অৰ্ধকৃত হোৱা সংগঠিত শ্ৰমিক। ইয়াত আপোনালোকে এইটো আবেদন কৰিবলৈ হ'লে আপোনালোকৰ কি কি নথিপত্ৰৰ প্ৰয়োজন, ইয়াত সম্পূৰ্ণকৈ স্পষ্টকৈ লিখা আছে। ইয়াত প্ৰয়োজনীয় নথি মৃত্যুৰ ক্ষেত্ৰত, যিসকলৰ মৃত্যু হৈ যায় সেইসকলৰ ক্ষেত্ৰত ইয়াত আবেদনকাৰীৰ আধাৰ কাৰ্ড থাকিব লাগিব, UN কাৰ্ড বা আপোনালোকৰ ই-শ্ৰম কাৰ্ডৰ নম্বৰটো লাগিব আৰু আপোনালোকৰ মৃত্যুৰ প্ৰমাণপত্ৰ বা পথ দুৰ্ঘটনাৰ সময়ত আপোনালোকৰ উল্লেখিত চিকিৎসালয়ত প্ৰমাণপত্ৰ লাগিব আৰু দুৰ্ঘটনাৰ সময়ত আপোনালোকৰ কাষত এজাহাৰ কৰা এখন কপি থাকিব লাগিব। আৰু ইয়াৰ পিছত আপোনালোকৰ প্ৰতিবেদনৰ নাম্বাৰ। শ্ৰমিকৰ ক্ষেত্ৰত স্বাভাৱিকভাৱে আবেদন পূৰণৰ সময়ত জিলা আয়ুক্তৰ জৰিয়তে আপোনালোকৰ এখন কাগজ দিয়া হ'ব, এই কাগজখন আপোনালোকৰ লাগিব। আৰু আপোনালোকে ইয়াত দেখা পাইছে এইখিনি ডকুমেণ্ট হ'লেহে আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। ইয়াত অংগক্ৰত হোৱা শ্ৰমিকসকলৰ ক্ষেত্ৰত আবেদনকাৰীৰ আধাৰ নম্বৰ লাগিব আৰু শ্ৰমিক কাৰ্ড লাগিব আৰু দুৰ্ঘটনাত প্ৰতিকৃত হোৱা প্ৰমাণপত্ৰ লাগিব আৰু চিকিৎসালয়ৰো প্ৰমাণপত্ৰ লাগিব আৰু ই-শ্ৰমত অন্তৰ্ভুক্ত থকা ই-শ্ৰম নম্বৰ থাকিব লাগিব। এইখিনি ডকুমেণ্ট হ'লেহে আপোনালোকে অৰ্ধকৃত হোৱা ব্যক্তিসকলে আবেদন কৰিব পাৰিব। এতিয়া আহক আমি জানো আপোনালোকে কেনেকৈ আবেদন কৰিব, ক'ত আবেদন কৰিব। ইয়াত লিখি দিছে আবেদনৰ বাবে শ্ৰমিক অথবা তেওঁৰ আইনী উত্তৰাধিকাৰীয়ে জিলা আয়ুক্তৰ কাৰ্যালয় বা সমীপৰ শ্ৰম কল্যাণ বিভাগৰ কাৰ্যালয়ৰ সৈতে যোগাযোগ কৰিব লাগিব। ইয়াত আপোনালোকে আবেদন কৰিবলৈ হ'লে আপোনালোকৰ জিলা আয়ুক্ত বা আপোনালোকৰ কাষত থকা শ্ৰম কল্যাণ বিভাগ আছে, শ্ৰম কল্যাণ বিভাগৰ সৈতে আপোনালোকে যোগাযোগ কৰি
আৰু আপোনালোকৰ আবেদনকাৰী তথা দিয়া প্ৰয়োজনীয় নথিপত্ৰসমূহ লগত মিলাই দি আপোনালোকে এইটোৰ বাবে আবেদন কৰিব পাৰিব। তেতিয়াহ'লে আপোনালোকে আৰ্থিক সাহায্যৰ বাবে 1 লাখ টকা আৰু 2 লাখ টকা চৰকাৰৰ ফালৰ পৰা লাভ কৰিব। আপোনালোকে ভিডিঅ'টো বুজি পাইছে, যদি বুজি পায় তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলক ভিডিঅ'টো শ্বেয়াৰ কৰি দিব।